বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলোঁ, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব? এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ CM ছাৰে কথাখিনি কৈ দিছে ভালকৈ যে ফেব্ৰুৱাৰী বা মাৰ্চ মাহত ADRE 2.0 যিখিনি পৰীক্ষা হৈ গৈছিল গ্ৰেড 3 এণ্ড গ্ৰেড 4 প্লাছ অসম পুলিচৰ যিখিনি ফিজিকেল হৈ গৈছিল তেওঁলোকৰ অসম পুলিচৰ ফিজিকেল হৈ যোৱাৰ পিছত আপোনালোকৰ পৰীক্ষা আৰম্ভণি হ'ব ফেব্ৰুৱাৰী বা মাৰ্চ মাহত আৰু প্লাছ ADRE যিসকলে পৰীক্ষা অলৰেডি দি উঠিলে তেওঁলোকৰ ৰিজাল্টটো আপোনালোকৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ঘোষণা কৰি দিয়া হ'ব। তো তাৰপিছতে আপোনালোকৰ ভাইবা যিসকল ADRE পৰীক্ষাৰ্থী আছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 যিটো ভাইবা অনুষ্ঠিত কৰাৰ কথা কৈছিল হয়তো আপোনালোকৰ মাৰ্চৰ লাষ্টৰ ফালে আৰু হয়তো এপ্ৰিলৰ প্ৰথমত আপোনালোকৰ ভাইবাসমূহ অনুষ্ঠিত কৰা হৈ যাব। তো যিসকলে অলৰেডি পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা যিসকলে ফিজিকেলত ভাল হৈছে তেওঁলোকে ভালকৈ পঢ়া শুনা কৰি থাকক। তেওঁলোকৰ পৰীক্ষাৰ কথা মামাই আজি ঘোষণা কৰি দিছে ফেচবুক লাইভৰ দ্বাৰাই। তো আপোনালোকৰ কাৰণে ভাল সুযোগ এটা, আপোনালোকে যাতে অপৰচুনিটিটো মিছ নকৰি ভালকৈ এতিয়াৰ পৰা পঢ়ি থাকক আৰু হাতত মাত্র 2 মাহে সময় আছে। তো এতিয়া আপোনালোকে লাগি থাকক ভালকৈ। তো ইমানখিনি আছিল আজি ভিডিঅ'টো যি আপোনালোকক আপডেটটো দিবলগীয়া আছিল। তো আপোনালোকক আপডেটটো জনাই দিলোঁ। তো ভিডিঅ'টো যোৱাৰ আগতে আপোনালোকে লাইক কৰি পেলাই ছাবস্ক্ৰাইব কৰি যাব, লগতে লগৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰে, লগতে এই পদসমূহত এপ্লাই কৰিব পাৰে। তো লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। তো আজি ইমানখিনিতে এৰিছোঁ। ধন্যবাদ। জয় অসম।